সপোন দাদা মোৰ খুব ভাগৰ লাগিছে অলপমান জিৰাও দে শুনা ভনী আজিকালি দিনবোৰ কিমান ভাল নহয় গতিকে মই তোমাক তোমাৰ আত্মৰক্ষাৰ বাবে কিছু শিক্ষা দিম সেইবাবে তুমি কিছুমান কষ্ট কৰিব লাগিব মইতো সদায় তোমাৰ কাষত নাথাকোঁ তুমি সেইবাবে নিজে নিজৰ আত্মৰক্ষা কৰিবলৈ শিকিব লাগিব তাৰ মানে তুমি ক'ৰবাত যাবা নেকি আখৰিজনী বলা অলপ আৰু দৌৰো আজি হ'ব বাৰু বলা এতিয়া ঘৰলৈ যাম বাৰু জ্যোতি তোমাৰ লগত যে সিদিনা ল'ৰাজন দেখিছিলোঁ সেইজন কোন সেইজন মোৰ দাদা হয় তোমাৰ দাদাই তোমাক খুব মৰম কৰে নহয় কৰেতো আমাৰো কুকুৰ মেকুৰীৰ দৰে তোমালোকে সদায় ৰাতিপুৱা ব্যায়াম কৰা নেকি হয় সদায় মোক দাদাই চেল্ফ ডিফেন্স শিকায় মানে বৰ্তমান দিনকাল ভাল নহয় গতিকে নিজক ৰক্ষা কৰিবলৈ চেল্ফ ডিফেন্স শিকিব লাগে বাৰু তোমাৰ দাদাৰ লগত আমাক চিনাকি কৰি নিদিয়া নেকি বাৰু তোমাৰ খবৰ ভালনে নীলাক্ষী ভাল দেই তুমি এটা কথা গম পাইছানে কি কথা জ্যোতিক দাদায়েকে আত্মৰক্ষাৰ কৌশল শিকাইছে হয় নেকি জ্যোতি আমাকো শিকাবা ঠিক আছে হ'ব বাৰু কালি ৰাতিপুৱা ফিল্ডলৈ ওলাবা মই দাদাক কথাটো কম বলা এতিয়া কিছু সময় জিৰণি লোৱা তাৰপিছত মই তোমাক কিছু নতুন কৌশল শিকাই দিম আমি ছোৱালী মানুহ গতিকে সেইবিলাক আমি কিয় শিকিব লাগে শুনা ভনী আজিকালিৰ যুগত ল'ৰা ছোৱালী বুলি কোনো ডিফাৰেঞ্চ নাই সেইবাবে আমি সকলোৱে চেল্ফ ডিফেন্স শিকিব লাগে এতিয়া ব'লা ঠিক আছে শুনা এতিয়া মই তোমাক কেনেকৈ ছেভ কৰিব লাগে সেয়া শিকাম ভালদৰে থিয় হোৱা আৰু তুমি মোক হাতেৰে মাৰা তুমি ভৰিৰে মাৰা এইবাৰ মই মাৰিম তুমি চেভ কৰিবা তুমি দুখ পালা নেকি চাওক প্ৰেক্টিচ কৰাৰ সময়ত সম্পূৰ্ণ মোৰ মুভমেণ্টৰ ওপৰত গুৰুত্ব দিবা তুমি তোমাৰ বিপৰীতজনৰ ষ্টেপ চাই ধৰি ল'ব লাগিব তেওঁ কোনফালৰ পৰা আক্ৰমণ কৰিব ছেভ কৰাত অলপ ভালদৰে গুৰুত্ব দিবা এইবাৰ তুমি মাৰাচোন তুমি দুখ পালা নেকি দাদা নাই পোৱা ধুনীয়া এনেদৰে প্ৰেক্টিচ কৰি থাকিলে তুমি মোতকৈ বেছি পাৰিবা আজিলৈ হ'ব ব'লা এতিয়া ঘৰলৈ যাওঁ ব'লা দাদা হাই
নমস্কাৰ। আপোনালোকে নিজৰ ভনীসকলক মৰম কৰিব আৰু লগতে পাৰিলে কিছু সেল্ফ ডিফেন্স শিকাওক সিহঁতক, আৰু নিজে নোৱাৰিলে কোনো অভিজ্ঞ ব্যক্তিৰ ওচৰলৈ গৈ তেওঁলোকক সেল্ফ ডিফেন্স শিকাওক। ভাই হিচাপে ভনীৰ বাবেতো আপোনালোকে এইখিনি কাম কৰিব পাৰিব। এৱাই মোৰ দাদা মোক খুব মৰম কৰে, মই আজি শিকি আছো। আপোনালোকেও নিজক ৰক্ষা কৰিবলৈ শিকক। সঁচাই আমি ভাই ভনী, আৰু আমি আপোনালোকৰ মৰম বিচাৰি ভিডিঅ' বনাই আছো, গতিকে আপোনালোকে চাব। আমাক আপোনালোকৰ মৰম খুব প্ৰয়োজন, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে মৰম কৰিব, লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ সখী নতুনকৈ আহিছে, আপোনালোকে মৰম কৰিব। আপোনালোকে আমাৰ ভিডিঅ' চাই থাকিব আৰু আমাক মৰম দি থাকিব। বাহ।